हेलो एवरीवन की खबर आपनालोকৰ आशा करू সকলো ভালে আছে মুন্নি ক্ৰিয়েচনছৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ আৰু এতিয়া আমি এফালে যাত্ৰা কৰিছো ওপৰৰ পৰা কলৈ যাত্ৰা আৰু কোন আছে সকলো গম পাই থাকিব ভিডিঅ'টো চাই থাকিলে তেন্তে ভিডিঅ'টো শেষলৈকে চাই যাওক কিমান দূৰ যাব লাগিব এতিয়া আজি এগৰাকী ঘৰলৈ আহিছোঁ দেই কিবা ক'ব লাগে গম পোৱা নাই নেকি চলিছে একো খোৱা হ'বহে আকৌ তেতিয়া এইফালে বনি আছে তুমি কি বনাবা তুমি কি বনাইছা পিছে কটা চিঙা মানে সেইবোৰে কৰি আছো আৰু এয়া চাপৰ মানুহৰ আগত দিছা একদম খুৰা চুৰা লগাই লৈছে এতিয়া আজি আমাৰ পিকনিকটো এতিয়া সামৰিছোঁ আৰু আজি পিংকি ঘৰৰ পৰা বিদায় লৈছোঁ আমি কোন কোন আহিছিলোঁ আজি দেখুৱাই দিওঁ লাষ্টত চবে চিনাকিটো দি দিয়া চিনাকিটো দিয়া চবেই ইফালে গৈছে মোক পাত্তাই দিয়া নাই এয়া জুবি বাইদেউ ইয়াত দুই চুবি এয়া ফাৰ্ষ্ট আৰু এয়া জুবি হিমাদ্ৰী এতিয়া গৈ থাকোঁ হেল্ল' চাহিন আৰু আজি পিন্ধি ঘৰলৈ আহিলোঁ ভাল লাগিলে আমাৰ ফালেও কেতিয়াবা যাব লাগে হয় নাই আহিম আহিম মাতি থৈ আহা এতিয়া যাওঁগৈ সত্ৰলৈ যাম ন কমলাবাৰী সত্ৰ সীমাবাৰী কমলাবাৰী সত্ৰ ন কিবাকিবি হৈ থাকে ন এইবিলাক শিক্ষাৰ ব্যক্তিগত নে সত্ৰৰ হেৰি অঁ অঁ এয়া অঁ অঁ মই আৰু সেয়া হেৰি যেন লাগিলে কি আছে চেণ্ডেল থ'ব লাগিব এই নামঘৰে নেকি মানে সেই বেলেগ বেলেগ সজ্জা আছে এই অনন্ত মানে এয়া মহাবীৰ অঁ অঁ বাহিৰতে হেৰি কৰোঁ হয়নে বাহিৰতে সেয়া এটা জনাওঁ আৰু আমি এনেকৈ আহিছোঁ ঘূৰি পকি অনন্ত সজ্জা আছে বুলিছে এইফালে আমি যিহেতু আহিছিলোঁ এফালে ফুৰিবলৈহে আৰু এতিয়াতো আমি খাই বৈ আহিছোঁ সেইকাৰণে নামঘৰৰ ভিতৰলৈ নাযাওঁ সেৱা ভাগ কৰিবলৈ বাহিৰেদি অকণমান চাইছোঁ সত্ৰখন যিহেতু এনেকৈ সত্ৰলৈ অহাৰ মোৰ অভিজ্ঞতাও নাই আজি প্ৰথম আহিছোঁ পৰিৱেশটো ভাল লাগিছে আমাৰ নামঘৰতকৈ বেলেগ ইয়াত থাকে আদৈহত এয়া কি তুলসী নি অঁ
তুলসী কৈ আছে, মই বুজি পোৱা নাই। পুৰণা তুলসী ন? অঁ, ইয়াৰ সত্ৰৰ সংৰক্ষণ কৰি ৰাখিছে তুলসী বুলি কৈছে। ইয়াৰ বিশেষ মই একো নাজানো, অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো। কিবা লিখা কৰা আছে চাগে ন? নাই নি? তুলসী গছ কিমান পুৰণি সংৰক্ষণ কৰিছে। এয়া অলপ বেছি গৈছে, তথাপিও বহুত ডাঙৰকৈ আছে, বহুত বছৰ পুৰণি চাগে। ইয়াত একো মই বৰ্ড বা কিবা পোৱা নাই ইয়াৰ বিষয়ে লিখা। যিগৰাকী বান্ধৱী ঘৰলৈ আহিছে তাই কৈছিলে যে এখন তুলসী বুলি, তুলসী গছ। সেয়াই, এইফালেদি ওলাই যাব পাৰিম নি? চেণ্ডেল আকৌ পাৰিম ন? সময়তে কাইলৈৰ পৰা ৰাস, কিন্তু ইয়াত বৰ্তমান ৰাস হোৱা নাই এইবছৰ। বাকী প্ৰত্যেক বছৰে বোলে ইয়াত ৰাস হয়। ৰাস হোৱা হ'লেতো আৰু অকণমান পৰিৱেশটো বেলেগ হৈ থাকিলেহেঁতেন, কিন্তু ইয়াতকৈ আগত ক'ৰবাত ৰাস হৈছে, সেইকাৰণে ইয়াত ৰাস হোৱা নাই। এতিয়া যাওঁ ন? এজোপা কি গছ? অঁ, ইয়াৰ পৰা ওলাইছে। যাওঁগৈ, যিহেতু 1 বজাত স্কুল ছুটি, ল'ৰা ছোৱালীহঁতক ল'বগৈ লাগিব, সেইকাৰণে এতিয়া আমি বিদায় ল'ম। আৰু এয়া ৰাসঘৰ। বৰ্তমান পিছে ৰাসঘৰ একেবাৰে ঠাণ্ডা হৈ আছে। কেলৈ নহ'ল এইবাৰ ৰাস? কৈ দিয়া। এইবাৰ মানে ৰাসৰ হেৰিয়ৰ কাৰণে আমাৰ ল'ৰাখিনি নাই। অঁ, সেইটো কাৰণে মানে পতা নহ'লে আৰু অহাবাৰলৈ হ'ব, তেতিয়া দেখুৱাম। আৰু ৰাস হোৱা হ'লেতো পৰিৱেশটোৱে উখল মাখল বেলেগ ধুনীয়া হৈ থাকিলেহেঁতেন। এতিয়া ৰাসঘৰ ঠাণ্ডা নিৰ্জন পৰিৱেশ হৈ আছে। ভাল লাগে এনেকুৱা পৰিৱেশ, ভকত থাকেই তাতে। আৰু আমি অকলে আহিছিলোঁ ইমানখিনি। এখন মেইন গেট। এয়া এগৰাকী বাইদেউৰ ঘৰলৈ আহিয়ে আমি, বাইদেউ নহয় ভণ্টিনী বাইদেউ। আকৌ আহিবা দেই, যদি ভাল পালা আহি দেই। আজি ফুৰিলোঁ, ভাল লাগিলে। থেংক ইউ দেই। আৰু ভিডিঅ'টো সামৰি দিওঁ তেতিয়াহ'লে, দীঘলীয়া নকৰোঁ, কাৰণ স্কুলৰ পৰা ল'ৰা ছোৱালী নিবগৈ লাগিব। 1 বজাত ছুটি হ'ব, এতিয়া গৈ থাকোঁ। আজিলৈ বাই বাই। বাই বাই। মূল গেটখন এইখন, আৰু এতিয়া আমি বিদায় লওঁ ন তুমি? তেতিয়াহ'লে ভিডিঅ'টো চাই যদি ভাল পালে তাক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ছাবস্ক্ৰাইব কৰি ল'ব। কৰি দিব। বাই বাই। আৰু এই কমলাবাৰী সত্ৰ, আৰু এয়া মহিমাৰ কমলাবাৰী সত্ৰ, মাজুলীৰ নহয় দেই। বাই বাই।